আমি ইয়াত আঙুলি দেখুৱা হিচাপ কৰিব লাগিব। আম, কঁঠাল, জামু, বগৰী। আপোনালোকৰ আজি ফল মূল কাটি থকা দেখিছোঁ। সকলোৱে গোট খাই বিভিন্ন জেগাৰ মানুহ দেখিছোঁ ইয়াত। এতিয়া আপোনালোকে ফল মূল খাবৰ কাৰণে সকলোৱে গোট খাইছে নেকি বাৰু? হয়, সমূহ অসমবাসী ৰাইজলৈ অম্বুবাচী মেলাৰ কোটি কোটি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পৰম্পৰা বা বিশ্বাস আছে যে এই অম্বুবাচী মেলাত আমি 3 দিন ব্ৰত ৰাখোঁ। আজিৰ পৰা প্ৰথম আৰম্ভ হৈছে। আজিৰ দিনটোত আমি আমাৰ এই চুংকাৰাং মন্দিৰত সকলো ভকত বৈষ্ণৱে গোট খায়। যিহেতু মন্দিৰ আমাৰ আজি ৰাতিপুৱাৰ পৰা বন্ধ কৰা হয়, সেইকাৰণে আমি বাহিৰতে মন্দিৰৰ প্ৰাংগণতে আমি বহি সকলো ভকত বৈষ্ণৱে ফল মূল মা বাবাক আগবঢ়াই লগতে আমি ভকত বৈষ্ণৱে আজি ফল মূল খাই 3 দিন অম্বুবাচীৰ শুভাৰম্ভণি কৰা হয়। আজি এইটোৱে আমি ইয়াত বিভিন্ন ধৰণৰ ঘৰৰ পৰা আমি ফল মূল আনি অম্বুবাচী মেলাৰ নিয়মটো কৰিছোঁ। ব্ৰত কাৰ্যসূচীটো কিমান দিন হৈছে ক'লে? আমাৰ 3 দিন চলে। 3 দিন চলে। হয়। আচ্ছা, আপোনালোকৰ এই মন্দিৰৰ বাহিৰে আৰু বেলেগ আশ্ৰম আছে নেকি? আছে। আমাৰ জাগুন কাৰকুনকুলি গাঁৱত আমাৰ প্ৰধান গুৰু আশ্ৰমখন তাতে আছে। তাতে আমাৰ গুৰুজনা আৰু গুৰুমা তাতে থাকে। কি ফল মূল খাইছে বা আপোনালোকে আজি? আমি ইয়াত আঙুলি দেখুৱা হিচাপ কৰিব লাগিব। আম, কঁঠাল, জামু, বগৰী, কল, এয়া আছে, নাচপাতি, অনাৰস আছে আৰু তিয়হ আছে। লগতে এৱা গাখীৰো খোৱা হয়। ইয়াৰ লগতে যিমান ফল মূল থাকে মানে সদ্যহতে সকলো ফল মূল আনি আমি ইয়াত খোৱা হয়। আপোনালোকৰ পাত্ৰটো চাওঁচোন, ফল মূল ইমান গাল কাটি থোৱা দেখিছোঁ, দেখুৱাওকচোন চাওঁ। বা যথেষ্ট ফল মূল আজি খাই শেষ কৰিব নোৱাৰিব চাগে। ফল আছে। আপোনালোকে চাওক, আজি অম্বুবাচী মেলাৰ উপলক্ষে কঁঠাল বা আহাৰ মাহৰ আজি 7 তাৰিখ, কিন্তু আজিৰ পৰা অম্বুবাচী মেলা আৰম্ভণি। কিন্তু আজি আমি ইয়াত দেখিছোঁ গালি চুংক্ৰাং গাঁৱৰ চুংক্ৰাং তিনিআলিৰ কাষতে এখন শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰৰ কাষৰ এঘৰত হঠাৎ চুংক্ৰাং ঘৰত আমি দেখিছোঁ যথেষ্ট ফল মূল। হঠাৎ অম্বুবাচী মেলাৰ উপলক্ষে তেখেতে 3 দিনীয়া কাৰ্যসূচী পালন কৰিছে বুলি কৈছে। আৰু যথেষ্ট ইয়াত দেখিছোঁ যথেষ্ট ফল মূল, আম, কঁঠাল, কল, বিভিন্ন ধৰণৰ ফল মূল আজি সকলো ভকতগণে গোট খাই ইয়াত সকলোৱে খাব বুলি কৈছে তেখেতে। ধন্যবাদ সদৌ অসমবাসী ৰাইজলৈ ধন্যবাদ। আজি গৰমৰ মেলা, গৰমৰ হঠাৎ আহাৰমহীয়া জেঠ মাহৰ পৰাই গৰমৰ উত্তাপ বেছি হৈছে অসমত। কেৱল অসম বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষতে কিন্তু উত্তাপ বেছি হোৱাৰ কাৰণে আজি ভালেই লাগিছে বাৰু। 3 দিনীয়া কাৰ্যসূচী পালন কৰা হৈছে বুলি কৈছে তেখেতে। আৰু গৰমৰ উত্তাপত সকলোৱে এনেদৰে সকলোৱে মিলি ফল মূল খাব লাগে।